আপোনাৰ মতে হাঁহি কেইবিধ? হাঁহিটো অট্টহাস্য আৰু এইটোতো হয় মানুহবিলাক নিমামা হৈ বহি থাকিলে মই বেয়া পাওঁ এনেও আলি বাটেদি গ'লে মই তেনেকৈ নাহাঁহো পাগলী বুলি নাভাবিব জানো গতিকে আপোনালোকে ভুল নুবুজে যে সেইকাৰণে এনেকুৱা সভা সমিতিত মই হাঁহিবলৈ ভাল পাওঁ আৰু ভালো লাগে কিন্তু এটা ঘটনা ঘটি আছে ইয়াত মই আপোনালোকক যদি আপোনালোকে আমাৰ যিখিনি সন্মানীয় ব্যক্তি আপোনালোকে যদি মোক ক'বলৈ কয় বা দেখুৱাবলৈ কয় মই দেখুৱাই দিব পাৰোঁ যদি আপোনালোকে পাৰ্মিশ্যন দিয়ে ইয়াত এটা সাংঘাতিক ঘটনা ঘটি আছে সাংঘাতিক ঘটনা এটা ঘটি আছে মানে সুন্দৰীজনীলৈ আপোনালোকে যে চাই আছে আপোনালোকে গমেই পোৱা নাই ইয়াত কেছ এটা ঘটি আছে কেছ এটা মানে মই আপোনালোকক দেখুৱাওঁ ইয়াত ঘটনা ঘটি আছে মানে চিঞৰাজনৰ লগতো কথা এটা আছে বাৰু এইটো খুটাৰ পৰা এইটো খুটালৈ সাংঘাতিক ঘটনা এটা ঘটি আছে এইটো খুটাৰ পৰা এইটো খুটা এইটো খুটাৰ পৰা এইটো খুটালৈ সাংঘাতিক ধুনীয়া ঘটনা এটা ঘটি আছে মই ইয়াত বহি থাকোঁতে মন কৰি আছোঁ তেওঁলোকে এনেধৰণে চকুৰে কথা পাতি আছে এইবিলাক বিহুতলিতে ঘটে আৰু সেইগৰাকীয়ে আকৌ ওচৰত হয়তো শিক্ষাগুৰু হ'ব পাৰে শহুৰ দেউতা বা শাহুৱাই হ'ব পাৰে তেখেতে আকৌ এনেকুৱাকৈ ধৰণে হাঁহিছে ডাঙৰ মানুহ থাকিলে যে বৰ ডাঙৰকৈ হাঁহিব নোৱাৰে তেখেতে এনেকুৱাকৈ হাঁহিছে কেনেকে মানুহ মাৰিব এনেকে কৈছে মই গম পাইছে সকলোৱে হাঁহি থাকিলে ভাল লাগে কিন্তু এটা কথা মোৰ মানে মনে ধৰে যে বাইদেৱে চিন্তা বাইদেউ কৈছে কিন্তু এই কথাটো ক'বলৈ পালে মই বৰ ভাল পাওঁ মানে এইকাৰণে যে সৰুতে আমাক আই মাতৃয়ে কেনেকৈ টোপনি নিয়াইছিলে